পাইছো এই মুহূৰ্তত যে জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ আছে সমাধি ক্ষেত্ৰত কেক লৈ আহিছে আৰু অনুৰাগীসকলে বহু কেক ইয়াত ভিৰ কৰা দেখিবলৈ পোৱা গৈছে সকলোৱে কেক কাটিবৰ বাবে ৰেডি হৈছে আৰু সকলোৱে মায়াবিনী গাব আৰু যিহেতু জুবিনবিহীন এইটো উপজা দিন আৰু সকলোৱে চকুত কেৱল চকুপানী আৰু চকুপানী লৈ এইদৰে মহান শিল্পীজনৰ ঈশ্বৰৰ পুত্ৰজনক এইদৰে আগত ৰাখি এনেধৰণে কেক কাটিবৰ বাবে সকলো ৰেডি হৈছে আৰু কিছু সময় পিছতে যিহেতু ইয়াত সকলোৱে জুবিন গাৰ্গক শ্ৰদ্ধা জনায় জুবিন গাৰ্গৰ যি অন্তিমটো শ্ৰদ্ধাঞ্জলি আৰু সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই কেক কাটিব আৰু এয়া শ্ৰদ্ধা জনাই সকলো অনুৰাগী নিশা পৰ্যন্ত 12 বজাত যিদৰে জুবিন গাৰ্গৰ ঘৰত কেক লৈ গৈছিলে ঠিক সেইদৰে এনেধৰণে এইসমূহ কেক লৈ ইয়াত আহিছে হেপী বাৰ্থডে জয় জুবিন দা আদি ধ্বনি দি জয় ইয়াত দেখিছোঁ কেকসমূহত লিখা আছে জয় জুবিন দা হেপী বাৰ্থডে জুবিন দা এনেধৰণে তেওঁলোকে লিখি অনুৰাগীসকলে লৈ আহিছে সমাধি ক্ষেত্ৰলৈ আমি এই পৰিৱেশ দেখুৱাইছোঁ এই মুহূৰ্তত সকলোৱে হেপী বাৰ্থডে টু ইউ ধ্বনিৰে মুখৰিত কৰি তুলিছে এই সমাধি ক্ষেত্ৰ আৰু যি ক্ষেত্ৰ জুবিন ক্ষেত্ৰ বুলি কোৱা হয় আৰু ইয়াত দেখুৱাইছোঁ আমি লোকসকলে দেখুৱাইছে সকলোৱে কণ্ঠত জুবিন গাৰ্গৰ মায়াবিনী আৰু ইয়াত সংগীত পৰিচালক অজয় ফুকনো এই মুহূৰ্তত ইয়াত আছে আৰু অজয় ফুকনৰ নেতৃত্বত আবেগিক হৈ পৰিছে কেক কাটিবলৈ আহি এইদৰে আবেগিক হৈ পৰা দেখিবলৈ পোৱা গৈছে ৰেডি কৰিছে কেক কাটিবলৈ জন্মদিনৰ দেখুৱাইছোঁ জুবিন
এই এটা প্ৰতিমূৰ্তি সাজি উলিওৱা হৈছে জুবিন কেইজনৰ জুবিন গাৰ্গ বিহীন জন্মদিন উদযাপন কৰিছে এয়া সমাধি ক্ষেত্ৰত জুবিন ক্ষেত্ৰত এয়া ফটো এয়া জুবিন গাৰ্গৰ ফটো এয়া দেখুৱাইছো এয়া চাওক এয়া অনুৰাগীসকলে জুবিন গাৰ্গৰ ফটো আগত লৈ এয়া কেক কাটিছে কেক খুৱাই দিছে ফটোত এয়া দেখুৱাইছো কেক খুৱাই দিছে জুবিন গাৰ্গক ফটোখনতে কেক খুৱাই দিছে এইদৰে লৈ এয়া দেখুৱাইছো মায়াবিনী গাই থকা দেখিবলৈ পোৱা গৈছে আমি দেখুৱাইছো আৱেগিক মুহূৰ্ত সকলোৱে কেক খুৱাই দিছে মৰমৰ জুবিন গাৰ্গক সকলোৱে ফটোখনত এইদৰে কেক খুৱাই দিছে আৰু মায়াবিনী বাজি আছে এয়া দেখুৱাইছো জুবিন গাৰ্গৰ প্ৰতি সকলোৱে শ্ৰদ্ধাঞ্জলি এইবাৰ পৰিৱেশ দেখুৱাইছো জুবিন